Hello everyone, ডিমা হাছাও ট্ৰিপৰ আমাৰ এইটো 5th এপিসোড। আগৰ এপিসোড আপোনালোকক দেখাইছিলো ধুনীয়া হাফলংখন। আজি আপোনালোকক লৈ যাম মাইবঙলৈ আৰু তাৰে ধুনীয়া ধুনীয়া প্লেস আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকে যদি আমাৰ আগৰ এপিসোডটো চোৱা নাই মানে এপিসোড 4 টো যদি চোৱা নাই তেনেহলে জলদি চাই লওক কাৰণ নহলে আপোনালোক আমাৰ লগত কানেক্ট হ'ব নোৱাৰিব। তেনেহলে দেৰি নকৰো ভিডিঅটো ষ্টাৰ্ট কৰো। হাফলঙৰ পৰা মাইবঙলৈ গৈ থাকোতে ৰাস্তাতে এটা ৱাটাৰফল পালো দিদাউদ্বীপ ৱাটাৰফল নামটো আমি এই ৱাটাৰফলটোৰ কথা নেটত বহুত শুনি আছিলো কিন্তু ক'ত আছে এক্স্যাক্টলি গম পোৱা নাছিলো কিন্তু ৰাস্তাতে পাই গলো এইফালে সোমাই যায় এইটোৱে ৰাস্তা ইয়াৰ পৰা সাগে 4 কিলোমিটাৰ মান ভিতৰলৈ যাব লাগিব তেনেহলে বলকচোন একেলগে এক্সপ্লোৰ কৰো ৱাটাৰফলটো Hello guys, আমি এতিয়া মাইবঙৰ যেটো দিদাউদ্বীপ ৱাটাৰফল আছে সেইটো আহি পাইছো এটো আমি তাতে গাড়ীখন পাৰ্ক কৰিলো আৰু তললে নামি যাব লাগিব ৱাটাৰফলটোৰ কাৰণে এটো 817 টা ষ্টেপছ আছে 817 টা ষ্টেপছ আমি গৈ ফাইনালি ৱাটাৰফলটো পামগে নামুৰেটো একো প্ৰবলেম নাই কিন্তু উঠুতে আমাৰ পেন বাজি যাব So আমি এতিয়া ফাইনালি ৱাটাৰফলটোত আহি পালো ইয়াতে আহোতে 800 প্লাস স্টেপস আৰু ৱাটাৰফলটো মোৰ পিছফালে আছে হাইট ভালখিনি আছে বহুতখিনি ওপৰৰ পৰা আছে খালি এটাই মানে এতিয়া মেইন সিজন নহয় কাৰণে পানী ফ্লোটো কম আৰু ইয়াতে এটা ভাল দেখিছো কি আপোনালোকে চাওক ইয়াতে বহিবৰ কাৰণে ধুনীয়াকৈ বেঞ্চেছবিলাক বনাই থৈ দিছে আৰু ওপৰতো যাব পাৰে তাতে অলপ সেই কেভ ধৰণৰ ষ্ট্ৰাকচাৰ আছে আমাৰ আপোনালোকে শ্বিলঙৰ যদি ক্ৰাংচুৰী যিটো ৱাটাৰফল গৈছে তাৰে বেক চাইডটো মষ্ট অফ মানে চিমিলাৰে হয় আমি ট্ৰেক কৰি ওপৰলৈ গ'লো আপোনালোকে দেখা পাব কিন্তু সেই ষ্ট্ৰাকচাৰ নহয় জাষ্ট এনেই ভাল লাগে আৰু তো ওভাৰঅল বস্তুটো ভাল খালি আপোনালোকে যদি ৰেইনি ছিজনত আহে তেতিয়া বেছি ভাল পাব তো আমাৰ এইটো ফল মোটামুটি ইয়াতে থাকিল এতিয়া খালি যাওঁতে আমাৰ অৱস্থা বেয়া হ'ব Tell me what's wrong and why you never said you felt that way. Guess you're trying to say. আপোনালোকে ৱাটাৰফলটো চালে আমি দেখালো এতিয়া ওপৰৰ পৰা আহোঁগে ওপৰত কি আছে চাওঁগে সেইবিলাক কেভ নিচিনা লাগিছে নহ'ব পাৰে চাওঁগে বলা তলৰ পৰা কেভ যেন দেখিলো ওপৰলৈ আহি গম পাই যে কেভ নহয় শিলৰে এনেকুৱা মস্ত মস্ত ফাক আছে বেছি ভিতৰলৈ নাযাওঁ কাৰণ পিছল হৈ আছে যেহেতু পানী পৰি আছে আৰু বিশেষ চাবলগীয়া ওপৰত একো নাইও সেইকাৰণে আকৌ তললৈ নামি যাওঁগে আমি ওপৰখিনিৰ পৰা আহিলোঁ এতিয়া আৰু তললৈ আহিব পাৰি আমি তললৈ আহিছোঁ ইয়াৰ পৰা ভিউটো কিবা এটা বেলেগ ইয়াৰ পৰা আৰু ধুনীয়াকৈ দেখে বিৰাট ধুনীয়া খালি পানী কম এতিয়া পানী বেছি থকা হ'লে পুৰা ফ্ল'ত আহিলে চাগে এইখিনিলৈকে পৰি যায় ন ইয়াত আহি পৰিব চাগে আমি এতিয়া চিৰিয়েদি আহি আছোঁ ওপৰলৈ উঠি আছোঁ অৱস্থা পুৰা বেয়া হৈ গৈছে কাৰণ আৰু বহুত আছে উঠিবলৈ সেই ওপৰলৈকে আছে বেক কেমেৰা কৰি দেখাইছোঁ সেই বহুত ওপৰলৈকে আছে কিন্তু এটা বস্তু ভাল হৈছে দেখাইছোঁ আপোনালোকক চিৰিখিনিৰ ষ্ট্ৰাকচাৰটো ভাল সেনেকৈ আছে আৰু অলপমান এনেকৈ প্লেইনকৈ আছে সেইকাৰণে ভৰিকেইটা অলপমান ৰেষ্ট পাই পাই আহিছে মাইবং আহি পালো মাইবংখন ডিমাছা ট্ৰাইবছৰ এনচিয়েণ্ট কেপিটেল হয় আৰু হাফলঙৰ পৰা প্ৰায় 45 কিলোমিটাৰ মোৰ পিছফালে যে ষ্টেচুটো দেখিছে এইটো 13th চেঞ্চুৰী ডিমাছা ট্ৰাইবসকলৰ হিৰ' আছিলে আৰু সেইফালে এটা ৰাস্তা আছে সেইফালে সোমাই গৈ মাইবং টাউনখন পায় আমি এতিয়া মাইবংখন এক্সপ্ল'ৰ কৰোঁ তেনেহ'লে ব'লক আমি এতিয়া ষ্ট'ন হাউচ যাবলৈ আহিছোঁ আৰু ৰাস্তা চাওকচোন ৰাস্তা নায়েই এই নদীখনৰ ওপৰেদি যাব লাগিব সেইফালে নদীখন পাৰ হৈ পেলাই আৰু ইয়াত আমি ৰাস্তাই বিচাৰি পোৱা নাই সেইফালে ষ্ট'ন হাউচলৈ যায় আৰু এইফালেদিও যায়গৈ এইফালে গাড়ী আছে আমি নদীৰ মাজত আছোঁ আৰু সেইটো হৈছে মানে ৰেলৱে ট্ৰেকটো তাতে আপোনালোকে ভিষ্টাডোমত যদি আহে সেইফালে যাবগৈ লাগিব আৰু এতিয়া ডাঙৰ গাড়ী হ'লে ওলাই গ'লে হয় এই মাত্ৰ এইফালেদি এখন আহিছে আমি দেখাই দিম এখন ব্ৰিজা এখন আছিল ওলাই গ'ল আমি এতিয়া এইফালেদি খোজকাঢ়ি গৈ আছোঁ ডাঙৰ গাড়ী হ'লে আৰামছে গুচি যাব এইটোৱে মাইবঙৰ ষ্ট'ন হাউচটো এইটো এটা শিলতে বনাইছে আৰু এক ৰাতিৰ ভিতৰতে বনাইছে সেইফালে নদীখন আছে আৰু এইফালে ব্ৰিজখন আছে
ইয়াতে ট্ৰেইনেদি যদি আপোনালোক আহে ভালকে চালে এইফালে আপোনালোকে ষ্ট'ন হাউচটো দেখাই পাব আৰু নদীখন আগত আছে এইফালে খালী জেগাটো যে দেখিছে এইটোত পাৰ্ক বনাব এইখন বনাই আছে কনষ্ট্ৰাকশ্যন চলি আছে এইটো ইমানেই আছিলে এইখিনি আৰু ভালকে ভিউটো এবাৰ চাই লওক তাৰপিছত আমি ইয়াৰ পৰা ওলাই যামগৈ মাইবঙৰ এপিছ'ডটো আমাৰ এইখিনিলৈকে আছিলে আপোনালোকে চাই কেনেকুৱা পালে আমাক কমেণ্ট কৰি জনাব আৰু নেক্সট এপিছ'ডত আমি আপোনালোকলৈ লৈ আহিম কেইটামান হিডেন পেৰাডাইজ উমৰাংচুৰ এতিয়াও আনএক্সপ্ল'ৰ্ড হৈয়ে আছে তেনেহ'লে আমাৰ চেনেলটো দেৰি নকৰি ছাবস্ক্ৰাইব কৰি ৰাখক আজিলৈ আহোঁ বাই বাই